30 মাৰ্চত হ'ব লগা ডিএমই নন টেকনিক্যাল গ্ৰেড 3 এক্সাম দিয়াসকলৰ কাৰণে আজিৰ এইটো ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট হ'ব বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি 20টা মোষ্ট ইম্পৰ্টেণ্ট সায়েন্স বেসড কোৱেশ্চন লৈ আপোনালোকৰ ওচৰলৈ আহিছো আমি আমাৰ চেনেলত অলৰেডি এনেকুৱা ধৰণৰ বহুত বেছি মক টেষ্ট বা সায়েন্স ৰিলেটেড ভিডিঅ' কিছুমান লৈ আহিছো আজিও আমি তেনেকুৱা ধৰণৰ 20টা এমসিকিউ কোৱেশ্চন লৈ আপোনালোকৰ মাজলৈ আহিছো আপোনালোকে এই 20টা কোৱেশ্চন মক টেষ্ট হিচাপে ল'ব আৰু কোনে কিমান মাৰ্কস পাইছে আমাক কমেন্টত জনাব লগতে বন্ধুসকল যিসকলে আজি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেল ভিজিট কৰিছে তেওঁলোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'ৰ প্ৰথমটো কোৱেশ্চন হৈছে which disease is caused by deficiency of insulin তলত দিয়া কোনটো বেমাৰ ইনসুলিনৰ অভাৱত হয় আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ ডায়াবেটিস যদি আমাৰ দেহত ইনসুলিন কমি যায় আমাৰ দেহত ডায়াবেটিস বেমাৰটো হয় এই যেটো ইনসুলিন আছে সেই ইনসুলিনটো আমাৰ শৰীৰৰ কোনটো অৰ্গানে প্ৰডিউস কৰে ইনসুলিন প্ৰডিউস কৰে পানক্ৰিয়াছে ঠিক আছে এটো মনত ৰাখিব ইনসুলিন কোনে প্ৰডিউস কৰে পানক্ৰিয়াছে আৰু ইনসুলিন কমি গলে ডায়াবেটিস হয় কোৱেশ্চন নম্বৰ 2 আমাক কৰিছে which organ is affected by hepatitis মানে আমাৰ দেহত যেতিয়া হেপাটাইটিস বেমাৰটো হয় আমাৰ শৰীৰৰ কোনটো অংগত ই প্ৰভাৱ পেলায় আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি লিভাৰ হেপাটাইটিস হলে আমাৰ লিভাৰত এফেক্ট কৰে কোৱেশ্চন নম্বৰ 3 আমাক কৰিছে which disease is known as the silent killer তলত দিয়া কোনটো বেমাৰক আমি সাইলেন্ট কিলাৰ বুলিও জানো অপচন কেইটা ভিতৰত ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি হাইপাৰটেনশনক আমি হাই ব্লাড প্ৰেছাৰ বুলিও জানো হাই বিপি বুলিও জানো ইয়াক এতিয়া কথাটো হ'ল যে হাইপাৰটেনশন বেমাৰটোক সাইলেন্ট কিলাৰ বুলি কিয় কোৱা হয় এই যেটো হাইপাৰটেনশন বেমাৰ আছে ইয়াৰে মানে কি কোনো ধৰণৰ ডাইৰেক্টলি ভিজিবল সিম্পটমস দেখা নাযায় কোনো ধৰণৰ সিম্পটমস দেখা নাযায় মানে এইটো বেমাৰ হৈ থাকিলে মানে তাক ধৰা পেলাটো বহুত বেছি টান হয় আৰু যেতিয়ালৈকে ধৰা পৰে মানে ধৰক 1 বছৰ 2 বছৰ পিছত তেতিয়ালৈকে বেমাৰটো বহুত বেছি সিৰিয়াস হৈ যায় আৰু সেই কাৰণে ইয়াক সাইলেন্ট কিলাৰ বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 4 ত খুদিছে যে which vitamin deficiency causes rickets কোনটো ভিটামিন যদি আমাৰ শৰীৰত কমি যায় এই ৰিকেটছ বেমাৰটো হোৱা দেখা যায় বন্ধুসকল এই যেটো ৰিকেটছ বেমাৰ আছে হেতু হলে কি হয় আমাৰ যিবিলাক শৰীৰৰ হাড়বিলাক থাকে মানে সফট হৈ যায় মানে দুৰ্বল হৈ যায় আৰু এইটো বেমাৰ সাধাৰণতে যিবিলাক সৰু লৰা ছোৱালী থাকে সেইবিলাকৰে হোৱা দেখা যায় যদি আমি অপচনসমূহ চাও যে কোনটো ভিটামিনৰ অভাৱত ৰিকেটছ বেমাৰটো হয় তাৰ আনসাৰ হ'ব অপচন নম্বৰ ডি ঠিক আছে মানে ইয়াত কি হয় যেতিয়া ভিটামিন ডি ৰ পৰিমাণটো কমি যায় ভিটামিন ডি ৰ পৰিমাণ যেতিয়া কমি যায় তেতিয়া কি হয় তেতিয়া আমাৰ শৰীৰে ক্যালসিয়াম দি থাকে ক্যালসিয়ামৰ এবজৰ্পচনটো কৰিব নোৱাৰে মানে ক্যালসিয়ামৰ এবজৰ্পচনটো কমি যায় আৰু আপোনালোকে জানে যে ক্যালসিয়াম কমি গলে কি হয় আমাৰ যিবিলাক বন থাকে সেই বনবিলাক কি হয় উইক হৈ যায় ঠিক আছে আৰু তেতিয়া এই ৰিকেটছ বেমাৰটো দেখা দিয়ে কোৱেশ্চন নম্বৰ 5 which microorganism causes tuberculosis অৰ্থাৎ টিবি বেমাৰটো তলত দিয়া কোনটো মাইক্ৰোঅৰ্গানিজমৰ কাৰণে হোৱা দেখা যায় আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি ব্যাকটেৰিয়া এতিয়া কথাটো হ'ল সেই ব্যাকটেৰিয়াটোৰ নামটো কি যেটো ব্যাকটেৰিয়াৰ কাৰণে টিবি বেমাৰটো হয় অৰ্থাৎ টিউবাৰকুলোচিছ বেমাৰটো হয় আৰু হেতু হ'ব মায়োব্যাকটেৰিয়াম টিউবাৰকুলোচিছ TUBERCULOSIS টিউবাৰকুলোচিছ আৰু যেতিয়া এজন মানুহৰ টিবি হয় তেতিয়া হলে সেই মানুহজনৰ শৰীৰৰ কোনটো অৰ্গানত প্ৰভাৱ পেলায় মানে কোনটো অৰ্গানত এফেক্ট কৰে তেতিয়া হলে তাৰ আনসাৰ হ'ব লাং টিবি হলে লাঙত এফেক্ট কৰে কোৱেশ্চন নম্বৰ 6 ত কৰিছে যে what is the common name for varicella এই যেটো varicella বেমাৰ আছে হেতু তলত দিয়া কোনটো বেমাৰৰ এটা কমন নেম আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব চিকেনপক্স আৰু varicella দুটা সেম বস্তু মানে এটা আন্তৰ বেলেগ বেলেগ নাম হয় জাস্ট যদি আমি চাও এই যেটো চিকেন পক্স বেমাৰ আছে
কিহৰ কাৰণে হয় মানে কোনটো মাইক্ৰ অৰ্গানিজমৰ কাৰণে হয় চিকেন পক্স ভাইৰাছৰ বাবে হোৱা এটা বেমাৰ আৰু সেই ভাইৰাছটোৰ নাম কি যিটো ভাইৰাছৰ কাৰণে চিকেন পক্স হয় সেই ভাইৰাছটোৰ নাম হৈছে ভাৰিচেলা আৰু সেই কাৰণে চিকেন পক্সক আমি ভাৰিচেলা বুলিও জানো বন্ধুসকল এইখিনিতে আপোনালোকক জনাও যে যদি আপোনালোকে আমাৰ কন্টেন্টবিলাক চাই ভাল পাইছে বা যদি ভাবিছে যে আপোনালোকৰ আমাৰ ভিডিঅ'সমূহ চাই উপকৃত হৈছে কিবা লাভ হ'ল বুলি ভাবিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যিবিলাক ভিডিঅ' আপোনালোকে চাই আছে তাত কমেন্ট কৰি দিব আৰু আমাৰ ভিডিঅ'বিলাকত লাইকো কৰি দিব নেক্সট কোৱেশ্চনত কৰিছে যে which disease is caused by lack of iron in the body যদি আমাৰ শৰীৰত আইৰণ অৰ্থাৎ লোৰ পৰিমাণ কমি যায় তেতিয়াহ'লে তলত দিয়া কোনটো বেমাৰ হোৱা দেখা যায় যেতিয়া লোৰ পৰিমাণ কমি যায় তেতিয়াহ'লে আমাৰ দেহত এনিমিয়া বেমাৰটো হোৱা দেখা যায় আইৰণ কমি গ'লে এনিমিয়া বেমাৰটো হয় কোৱেশ্চন নম্বৰ 8ত আমাক সুধিছে how many bones are there in the adult human body এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত টোটেল কিমানডাল হাড়ি থাকে যদি আমি অপচনসমূহ চাওঁ এইটো কোৱেশ্চনৰ যিটো কাৰেক্ট এনসাৰ হেতু হ'ব অপচন নম্বৰ বি 206 ডাল কিন্তু যদি আমি বাৰ্থৰ সময়ত চাওঁ যে জন্মৰ সময়ত এজন মানুহৰ দেহত টোটেল কিমানডাল হাড়ি থাকে জন্মৰ সময়ত আমাৰ দেহত প্ৰায় 270 ডাল হাড়ি থাকে কিন্তু যেতিয়া যেতিয়া আমি ডাঙৰ হৈ গৈ থাকো আমাৰ দেহত হাড়িৰ পৰিমাণটো বঞ্চৰ পৰিমাণটো কমি কমি গৈ থাকে সাপোজ এই দুডাল হাড়ি আছিল আৰু যেতিয়া আমি ডাঙৰ হৈ যাম এই হাড়িবিলাক কিমানকে লগ লাগি গৈ থাকে যাৰ ফলত আমাৰ শৰীৰত যেতিয়া আমি ডাঙৰ হৈ গৈ থাকিম আমাৰ দেহত হাড়িৰ পৰিমাণটো হাড়ৰ পৰিমাণটো কমি কমি গৈ থাকে বন্ধুসকল আপোনালোকে মোক কমেন্টত এইটো কথা জনাব যে আমাৰ দেহত যিডাল সকলোতকৈ সৰু বন আছে সবচে সৰু বন সেই বনডালৰ নামটো কি কমেন্টত সকলোৱে জনাব সৰু বনডালৰ নামটো কি কোৱেশ্চন নম্বৰ 9ত আমাক কৰিছে যে what is the main function of the white blood cell অৰ্থাৎ WBC ৰ আমাৰ শৰীৰত মেইন কাম কি হয় যদি আমি অপচনসমূহ চাওঁ এইটো কোৱেশ্চনৰ যেটো কাৰেক্ট আনসাৰ হ'ব হেতু হ'ব ফাইট ইনফেকশন WBC আমাৰ শৰীৰত যিবিলাক বাহিৰৰ পৰা আমাৰ বীজাণু আহে যিবিলাক ভাইৰাছৰ কাৰণত যিবিলাক বেমাৰ হয় সেই বেমাৰবোৰৰ পৰা আমাক প্ৰতিৰক্ষা দিয়ে মানে ই আমাৰ দেহত ইমিউনিটিৰো কাম কৰে তো কাৰেক্ট আনসাৰ হ'ব ফাইট ইনফেকশন নেক্সট কোৱেশ্চনত আমাক কৰিছে which part of the brain is responsible for memory and thinking আমাৰ ব্ৰেইনৰ কোনটো পাৰ্টে মেমৰি এণ্ড থিংকিঙৰ কাম কৰে মানে বস্তুবিলাক মনত ৰাখে বা আমি যিবিলাক কথা ভাবো সেই পাৰ্টিকুলাৰ কামটোৰ কাৰণে আমাৰ ব্ৰেইনত থকা পাৰ্টটো কি হয় আৰু তাৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ চেৰিব্ৰাম আৰু এই চেৰিব্ৰাম হৈছে আমাৰ ব্ৰেইনৰ বিগেষ্ট পাৰ্ট ঠিক আছে বিগেষ্ট পাৰ্ট যদি আমি চাওঁ যে চেৰিবেলামে কি কাম কৰে চেৰিবেলামে আমাৰ দেহৰ বেলেন্সৰ কাম কৰে ঠিক আছে বেলেন্সৰ কাম কৰে কোৱেশ্চন নম্বৰ 11 ইয়াত আমাক কৰিছে what is the longest muscle in the human body আমাৰ মানৱ শৰীৰৰ আটাইতকৈ longest muscle অৰ্থাৎ দীঘল মাসল কোনটো হয় অপচনসমূহৰ ভিতৰত এইটো কোৱেশ্চনৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব চেৰিটৰিয়াছ মাসল আমাৰ শৰীৰৰ সকলোতকৈ লংগেষ্ট মাসলটো হৈছে চেৰিটৰিয়াছ যদি আমি চাওঁ যে চেৰিটৰিয়াছ মাসলটো আমাৰ শৰীৰৰ কোনটো পাৰ্টত থাকে চেৰিটৰিয়াছ মাসলটো আমাৰ কঁকালৰ পৰা ষ্টাৰ্ট হয় কঁকালৰ পৰা ষ্টাৰ্ট হৈ কলৈকে যায় আমাৰ নিলৈকে যায় অৰ্থাৎ আমাৰ আঁঠুলৈকে যায় তো সেই পাৰ্টিকুলাৰ মাসলখিনি কোৱা হয় লংগেষ্ট মাসল আৰু সেইখিনি মাসলটোৰ নাম কি চেৰিটৰিয়াছ মাসল Question number 12 আমাক কৰিছে যে which organ purifies the blood in the human body মানে human body এনেকুৱা কি organ আছে যে নেকি blood purify কৰে আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি কিডনি কিডনিয়ে blood purify কৰে Question number 13 আমাক কৰিছে যে what is the normal body temperature of a human in Fahrenheit ঠিক আছে মানে এজন মানুহৰ নরমাল বডিৰ টেম্পারেচাৰ কিমান হয় ঠিক আছে আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব 98.6 ডিগ্ৰী ফাৰেনহাইট যদি আমি ডিগ্ৰী সেলসিয়াছত খুদু যে এজন নরমাল হিউম্যানৰ বডি টেম্পারেচাৰ কিমান হয় হেতু হ'ব
37 ডিগ্ৰী সেলসিয়াস আৰু যদি ফাৰেনহাইট পৰে 98.6 নেক্সট কোৱেশ্চনত আমাক কৰিছে which blood vessel carries oxygenated blood from the lungs to the heart ঠিক আছে মানে লাংছৰ পৰা হাৰ্টলৈকে কোনটো ব্লাড ভেসেলে অক্সিজেনেটেড ব্লাড কেৰি কৰে আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি পালমোনাৰী ভেইন নেক্সট কোৱেশ্চনত কৰিছে যে which gas is essential for human respiration কাৰণে তলত দিয়া কোনটো গ্যাস essential হয় আৰু ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি অক্সিজেন আমাৰ হিউমেনৰ ৰেস্পিৰেশনৰ কাৰণে সবচে বেছি essential gas question number 16 ত আমাক কৰিছে যে which part of the plant transports water from the roots to the leaves উদ্ভিদৰ কোনটো পাৰ্টে হিপাৰ পৰা পাতলৈকে পানীৰ পৰিবহন কৰে ৰেটু কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি জাইলেম হ'ব ইয়াৰে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনত আমাক কৰিছে what is the chemical formula of water অৰ্থাৎ পানীৰ কেমিক্যাল ফৰ্মুলা কি হয় অৰ্থাৎ ৰাসায়নিক চিহ্ন কি হয় আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি H2O CO2 এ কি বুজায় কাৰ্বন ডাই অক্সাইড ঠিক আছে O2 অক্সিজেন গ্যাস আৰু CH4 মানে কি CH4 মানে হৈছে মিথেন Question number 18 ত কৰিছে যে what is the hardest natural substance found on earth মানে পৃথিৱীত পোৱা সবচে টান যেটো ন্যাচাৰাল সাবস্টেন্স হয় হেতু কি হয় আৰু এটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ অপচন নম্বৰ সি ডায়মণ্ড অৰ্থাৎ হীৰা হৈছে hardest natural substance found on earth question number 19 ত আমাক কৰিছে যে what is the process by which plants make their food উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে আৰু সেই প্ৰসেসটো সেই পদ্ধতিটোক আমি কি বুলি জানো অপচন কেইটাৰ ভিতৰত এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ সি ফটোসিনথেসিস বন্ধুসকল এইটো আছে আজি আমাৰ মক টেষ্টৰ অন্তিমটো কোৱেশ্চন আৰু এইটো কোৱেশ্চনত আমাক কৰিছে যে which gas is used by plants for photosynthesis উদ্ভিদে ফটোসিনথেসিসত তলত দিয়া কোনটো গ্যাস ইউজ কৰে কোনটো গ্যাস ব্যৱহাৰ কৰে আমাক কৰিছে আৰু এইটো কোৱেশ্চনৰ যদি আমি অপচন কেইটা চাও ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব কাৰ্বন ডাই অক্সাইড অৰ্থাৎ CO2 আমি উশাহত কি গ্যাস লওঁ অক্সিজেন লওঁ আৰু আমি কাৰ্বন ডাই অক্সাইড এৰি দিও সেই এৰি দিয়া কাৰ্বন ডাই অক্সাইডটোৱে কি কৰে প্লান্টসে ফটোসিনথেসিসত ইউজ কৰে আৰু ইউজ কৰি নিজে নিজৰ খাদ্য প্ৰস্তুত কৰে বন্ধুসকল আজিৰ আমাৰ মক টেষ্টত এইকেইটা কোৱেশ্চনে আছিল সকলোৱে কমেন্ট বক্সত নিজে কিমান মাৰ্কস পালে হেতু জনাবা বুলি আশা ৰাখিল লগ পাম নেক্সট ভিডিঅত